নমস্কাৰ, মোৰ নাম লাচিত ভগতন্দ্ৰ শৰ্মা। কালি 27 তাৰিখ আছিলে, মোৰ বাৰ্থডে আছিলে। ভাল লাগিছে কালি বহুত। উইচ বহুত লোকে গৈছে, চবলৈকে থেংক ইউ যোনে যোনে উইচ কৰিছিলে। কালি ফাংচন চাব গৈছিলোঁ, নীলাক্ষী নেওগ আহিছিলে। আমি ওচৰৰ পৰা কেতিয়াও প্ৰগ্ৰেম চাই পোৱা নাই, কালি ফাৰ্ষ্ট গৈছোঁ, একদম ওচৰৰ পৰা চাইছোঁ। অলপ কাজিয়া পেচালো হৈছিলে এইফালে, কালিতো সেইটো প্ৰগ্ৰেম চালোৱে। কলিতা গাঁও বুলি কোৱা জেগা এটা আছে, তাতো আহিব ইউগাইছত, তালৈকে যাম। 30 তাৰিখে আমাৰ গাঁৱৰ ওচৰতে আছে সৰু ফাংচন এখন, আৰু 1 তাৰিখ আৰু 2 তাৰিখ সেইদিন আমাৰ গাঁৱত আছে। একদম লম্বা আছে লাইন এটা বনাই থৈ দিছোঁ ফাংচনত, মানে ফাংচন চাইহে থকা মানে। মই মানে নাচি বহুত ভাল পাওঁ, য'ত চিনাকি মানুহ থাকে হেলমেট এটা আনি লৈছোঁ, পিন্ধি ল'ম, কিন্তু একদম যেনেকৈ মন যায় তেনেকৈ নাচিলোঁ। য'ত চিনাকি মানুহ নাথাকে, য'ত মানে পূৰা উইদাউট হেলমেটত লাগি যাওঁ পূৰা গৈ মানে নাচি বহুত ভাল পাওঁ। এনেকৈ ষ্টেজ চিষ্টেজত আজিলৈকে নাচি পোৱা নাই। কালি 25 ষ্টাৰ্ট হৈছে, কিন্তু আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ। ইমান সফল ৰাইজ এনেদৰে উপস্থিত হৈ আমাক উৎসাহিত কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। এই অঞ্চললৈ প্ৰথম আহিছোঁ, তেওঁলোকৰ বাবেই আচলতে আজি মঞ্চখনত আজি গান গাবলৈ সুযোগ পাইছোঁ, গতিকে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমি মোবাইলত শুনো আৰু বিয়া চিয়াত বহুত নাচোঁ। সেইটো কাৰণে আজি লাইভ শুনা পাইছোঁ আৰু লাইভ নাচিব পাইছোঁ, বহুত ভাল লাগিছে। আপুনি নিশ্চয় জানে মই পুৰণি কিছু বিহু একেলগ কৰি গাওঁ। এইবছৰ আৰু কেইটামান এড কৰি ল'লোঁ। ভিতালী বা
পাৰ্ট ইয়াতে খতম কৰি দিছোঁ মানে ভিডিঅ'টো বহুত দীঘল আৰু MB বহুত হৈ যায় GB ওপৰত হৈ যায় এইটো এতিয়া যোনটো ভিডিঅ' আপলোড কৰিলোঁ এইটো 8 GB হৈ গ'ল তো আপলোড কৰিব অকণমান কষ্ট হয় মোৰ ইণ্টাৰনেটটো ঠিকে আছে বাৰু ইমান ঠিকো নহয় এইটো ছেকেণ্ড পাৰ্ট এটা বনাই দিম আপোনালোকে ছেকেণ্ড পাৰ্টটো বেছি ভাল আছে ছেকেণ্ড পাৰ্টটো চাব থেংক ইউ